হাই মই পৰি আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। আমি গৈ আছিলোঁ নাৰায়ণপুৰ কলাক্ষেত্ৰ। ভণ্টি আহিছিলে, ভণ্টিক লৈ ফুৰাবৰ কাৰণে গৈ আছিলোঁ আমি। তাৰপিছতে আমি গৈ ৰাস্তাত ট্ৰেফিক পইণ্ট পালোঁ। জানেনে নাৰায়ণপুৰত ট্ৰেফিক পইণ্ট ইমান, মই যেতিয়াই যাওঁ তেতিয়াই ট্ৰেফিক পইণ্ট পাওঁ, এনেকৈ খং উঠে। তাৰপিছতে এনেকুৱা ভিৰ হৈ আছিলে, আমি ইয়াতে ৰখি আছোঁ। ভণ্টিয়ে ভয় খাইছে পুলিচ ধৰিব বুলি, তাই হেলমেট পিন্ধা নাছিলে। মই ক'লোঁ আৰু পুলিচ নধৰে ইয়াত। আমি টাৰ্ণিং লৈ গৈ আছোঁ আৰু যোনে যোনে যোৱা নাই নাৰায়ণপুৰ কলাক্ষেত্ৰ আপোনালোকে চবেই যাব, গৈ ভাল লাগে, বহুত ধুনীয়া জেগা। তাৰপিছত আমি আহি পালোঁ, পাই মেলি টিকেট কাটিব লাগে। আগতে নাছিলে টিকেট কটা চিষ্টেমটো, এতিয়া বনালে। কাউণ্টাৰত গৈ টিকেট কাটিব লাগে। চবৰে সৰু ল'ৰা ছোৱালীবিলাকৰ দাম বেলেগ, ডাঙৰবিলাকৰ বেলেগ। মই টিকেট কাটি আছোঁ। ইয়াত মানে এটাই ভাল, আপোনাৰ বহুত ডাঙৰ প্লেচটো। আমি টিকেট কাটি গ'লোঁ ভিতৰত, টিকেট কাটিছোঁ, ভিতৰত সোমালোঁ। ভিতৰতো চাওকচোন ইমান দেখা ধুনীয়া, বহুত ডাঙৰ, বহুত ধুনীয়া। আপুনি ইয়াত ফেমিলিৰ সৈতে যাব পাৰে, টাইম পাছ কৰিবলৈ বহুত ধুনীয়া। গ'লে সোনকালে যাব লাগে, জেগাটো বহুত ডাঙৰ যে, ঘূৰিবলৈ টাইম লাগি যায়, ল'ৰা ছোৱালী খেলিবলৈও টাইম লাগি যায়, সেইটো কাৰণে সোনকালে যাব লাগে। টাইম পাছ কৰি পেলাই আপোনাৰ ইয়াত বহুত ধুনীয়া জেগা, সেই ধুনীয়াকৈ বহিব পাৰে। ভিতৰতে দোকান আছে, ধুনীয়াকৈ কিবা কিনি খাব পাৰে, বহুত ধুনীয়া। আমাৰ হায়ে দৌৰি দৌৰি গৈছে খেলিবৰ কাৰণে। সেই ইয়াত আহিলে একদম পাগল হৈ যায়, পট খাই খেলিব পাৰে। দৌৰি দৌৰি পূৰা দৌৰি গৈছে খেলিবৰ কাৰণে। কি খেলোঁ কি নেখেলোঁ পূৰা আৰু দৌৰি ফুৰিব, গ'লে যে আহিব নোখোজে। আৰু ইয়াত আপোনাৰ 12 বছৰ তলত ল'ৰা ছোৱালী খেলিবলৈ দিয়ে, 12 বছৰ ওপৰত খেলিব নিদিয়ে ল'ৰা ছোৱালী। আমাৰ হায়ে উঠি দৌৰ মাৰিলে ওপৰত চুচৰিবৰ কাৰণে। মই হেলমেট চেলমেট থলোঁ, অকণ বহিলোঁ, তাই খেলি ফুৰিছে। সেই জেগা চাই চাই দৌৰি ফুৰিছে খেলিবৰ কাৰণে, ক'ত খেলিম ক'ত নেখেলোঁ, জেগা চাই দৌৰে। এবাৰ তাত যায়, এবাৰ তাত যায়, এবাৰ গৈছে চুচৰিবৰ কাৰণে। ভণ্টি হয় মোৰ, বহি আছে, তাইক চাই চাই হাঁহি আছে। গোটেইখন দৌৰি ফুৰিছে যে। আৰু শালিকা চৰাইবিলাক গোটেই এইটো সেইটো বিচাৰি ঘূৰি ফুৰিছে, ইমান শালিকা চৰাই। আপুনি চিপছ দিব খাবৰ কাৰণে এই আহি পৰিব ধামকৈ, এই হাঁহে চুচৰি আহি পৰি যায় ধাপকৈ। মাহীয়েকে তাক লগাই আছে, সেই তাক ঝুলাব লাগে এটা মানুহ। এই মানুহ ভনীয়েক মাহীয়েকে তাক হেৰি কৰি আছে, সি ভয়তে চিঞৰি আছে। সেই পাগলকেইটা মাহীয়েকে আৰু ভাগিনীয়েকে মিলি পিনি পাগলামি কৰি আছে। বোলে কি এক্সাৰচাইজ কৰা বস্তুকেইটাই জঁপিয়াই জঁপিয়াই হেৰি কৰি আছে। এই চব এটা বান্দলি খাই গৈ এইটো লওঁ, এইটোৰ ওপৰত গৈ পিনি আমি তিনিটাত বহি বহি কৰি খাই আছিলোঁ, দোকানৰ পৰা কিনি আনি পিনি। এইটো হ'ল আপোনাৰ শংকৰদেৱৰ ভিতৰত কিবা আছে, আৰু আগৰ পুৰণা বস্তুবিলাক আছে, আপুনি চাব যাব পাৰিব। কিন্তু আপুনি ভিতৰত গ'লে ভিডিঅ' কৰিব নিদিয়ে, এনে চাব যাব পাৰিব। প্ৰথম সময়তে যোনটো টিকেট হায়া একেবাৰে পুৰা কঁকাল হিলাই গৈছে।